গাড়ীখন কৰি বাহিৰত ৰখি থাকিম। ওকে বস। তুমি ইয়াতে থাক, মই ভিতৰৰ পৰা আহোঁ। আহাৰটাতো আহি পালোঁ, কি বা প্ৰশ্ন কৰে। বেছি উল্টা পুল্টা প্ৰশ্ন কৰিলে এৰি পালাম। মস্ত ভাই, আপোনাক আমাৰ ফাল্টু নিউজলৈ স্বাগতম জনাইছোঁ। আৰু মোৰ তৰফৰ পৰা ফাল্টু নিউজৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। মস্ত ভাই, এটা অনুৰোধ, আপুনি চশমাটো খুলি ল'ব নেকি? নহ'লে কিবা আপোনাক ফাল্টু ফাল্টু যেন লাগে। হ'ব দে, ফাল্টু লাগে যদি খুলিয়ে থওঁ, আপোনালোকে যদি বেয়াই পায়। মস্ত ভাই, আপোনাৰ প্ৰথম প্ৰশ্নটো হ'ল, আপোনাক সকলোৱে মস্ত ধনী ইউটিউবাৰ বুলি কয়। আপুনি কেনেকৈ ইমান ধনী হ'ল ক'ব নেকি? মোৰ মানে এটা ভাঙা মোবাইল আছিল। সেই ভাঙা মোবাইলটোৰে মই কিছুমান সৰু সৰু ল'ৰা ছোৱালীক লৈ ভিডিঅ' বনাইছিলোঁ। আৰু এই ভিডিঅ'বিলাক মই আমাৰ ইউটিউব চেনেল এটাত এৰিছিলোঁ, যিটাৰ নাম আছিল হাবি জাবি। হাবি জাবি নাম কিয় আছিল চেনেলটোৰ? তাৰমানে আবুল তাবুল ভিডিঅ' বনাই মই ইউটিউবত দিছিলোঁ, এইকাৰণে চেনেলটোৰ নাম হাবি জাবিয়ে আছিল। এতিয়া আপোনাৰ দ্বিতীয় প্ৰশ্নটো হ'ল, আপোনাৰ লগত কেইজনমান চিকিউৰিটি গাৰ্ড আছে? চিকিউৰিটি গাৰ্ডবিলাক কিয় লাগে? মোৰ লগত বৰ্তমান 20ৰ পৰা 30জনমান চিকিউৰিটি গাৰ্ড আছে। আৰু এই চিকিউৰিটি গাৰ্ডবিলাক মই ব্যক্তিগত কামতে ব্যৱহাৰ কৰোঁ। কেনেকুৱা ব্যক্তিগত কামত ব্যৱহাৰ কৰে? ধৰি লওক মোৰ ঘৰৰ বজাৰ কৰা, মোৰ গাড়ী চলোৱা, মোৰ জোতাবিলাক খুলি দিয়া, এনেকুৱা বহুত কাম আছে মোৰ। এইবিলাক প্ৰত্যেকটো কামে আমাৰ মোৰ ব্যক্তিগত গাৰ্ডবিলাকে কৰে। মই আৰু কেইজনমান চিকিউৰিটি গাৰ্ড আৰু ৰাখিম বুলি ভাবি আছোঁ, আৰু ইয়াৰ বাবে মই এডটো দিম ইউটিউব চেনেলত। এতিয়া আন এটা প্ৰশ্ন কৰোঁ, আপোনাৰ লগত বোলে কিবা লম্বগিৰি গাড়ী আছে? হয়, গাড়ীখন নাম কিবা লম্বগিৰি, মোৰো মুখেদি ভালকৈ উচ্চাৰণ নহয়। কিনিলোঁ আৰু আমাৰ মানে বিল্ডিঙৰ ওপৰত চলাবৰ কাৰণে, ৰাস্তাততো চলোৱা নাযায়। এতিয়া আন এটা প্ৰশ্নলৈ আহোঁ, আপুনি অসমৰ জনপ্ৰিয় ইউটিউবাৰ চিম্পু দাক চিনি পায় নেকি? জনপ্ৰিয় ইউটিউবাৰ? মইহে জনপ্ৰিয় ইউটিউবাৰ, আৰু লগতে মস্ত ধনী ইউটিউবাৰ। কোন চিম্পু টিম্পু এইবিলাক মই চিনি নাপাওঁ। এনেকুৱা প্ৰশ্ন মোক নকৰিব, লগে মাতি আনি মোৰ বিষয়ে সুধিব, আনৰ কথা নুসুধিব। নহয় মানে কি নহয় মানে? চিম্পু দা? কোন চিম্পু দা? মস্ত দা, আপুনি খং নকৰিব। মস্ত দা, এতিয়া আপোনাৰ এটা ব্যক্তিগত প্ৰশ্ন সোধোঁ। প্ৰশ্নটো হ'ল, আপুনি মাহত কিমান টকা উপাৰ্জন কৰে? বেছি নহয়, মাহত প্ৰায় 10 কোটিমান টকা হয়। তাতকৈ বেছি হয়, গোটেইখিনিতো কোৱা নাযায় মই কিমান কমাই কৰোঁ। তথাপিতো আপুনি আইডিয়া এটা দিব পাৰে? মোৰ উপাৰ্জনৰ কথা আপুনি কিয় সোধে? মই কিমান কামাই কৰোঁ 10 কৰোঁ, 12 কৰোঁ, 50 কৰোঁ, এইখিনি মোৰ। উল্টা পুল্টা প্ৰশ্ন কৰিলে কিন্তু উঠি পালামেৰ পৰা ইণ্টাৰভিউ নিয়াটো মই। অনুগ্ৰহ আপুনি খং নকৰিব। আৰে খং কিয় নকৰিম? উল্টা পুল্টা প্ৰশ্নবিলাক কৰি থাকিবি। চৰি মস্ত দা। আগতে কৈ থৈছোঁ কিন্তু উল্টা পুল্টা প্ৰশ্ন নকৰিবি। আপোনাৰ এতিয়া শেষৰটো প্ৰশ্ন কৰোঁ, আপুনি বিয়া কেতিয়া পাতিব আৰু বিয়া ক'ত পাতিব? মই এতিয়া বিয়া নাপাতো, আৰু 2-4 বছৰ পিছত পাতিম। কিন্তু অসমত বিয়া নাপাতো, ভাবিছোঁ অসমত লাগানি বাহিৰত পাতিম। আমেৰিকা ছোৱালী এজনী চাইছোঁ। আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি? মোৰ ভৱিষ্যত পৰিকল্পনা মংগল গ্ৰহত 1 বিঘামান মাটি কিনা, ব্যক্তিগত হেলিকপ্টাৰ 4-5খন, আৰু চন্দ্ৰত পিকনিক খাবলৈ যোৱা, এইখিনি আশা আছে। আৰু পাৰিলে প্ৰাইভেট এখন ট্ৰেইন কিনি থৈ দিম, ভৱিষ্যতত কামত দিব। ধন্যবাদ মস্ত দা, আমাক সময় দিয়াৰ বাবে, লগতে আমাৰ চেনেললৈ অহাৰ বাবে। আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। ময়ো আপোনালোকৰ চেনেলৰ সমূহ দৰ্শকক ধন্যবাদ জ্ঞাপন কৰিলোঁ, মোক মাতি অনাৰ কাৰণে, আৰু মোৰ জীৱনৰ কাহিনীবিলাক শুনাৰ কাৰণে, আৰু মোৰ ভৱিষ্যত পৰিকল্পনা শুনাৰ কাৰণে। দৰ্শক, এয়া আমাৰ লগত আছিলে চিম্পু দা। তেওঁৰ জীৱনৰ কাহিনী আমি শুনিলোঁ। আজি প্ৰাইম টাইমৰ পৰা আমি বিদায় লৈছোঁ। ধন্যবাদ। তেনেহ'লে যাওঁ, বেয়া চেয়া নাপাবি, বহুত খং কৰিলোঁ। একো নহয় দে।